This is politics. সদায় ৰাইজৰ লগত। তো হে গাইছ, অহা 31 তাৰিখে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ সপোনৰ মুভি ৰৈ ৰৈ বিনালে মুক্তি পাব আৰু আপোনালোকে হয়তো সকলোৱে টিকেট কৰিছে, চ' ময়ো কৰিছোঁ। কিন্তু সেই ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিটো ট্ৰেইলাৰত আপোনালোকে এটা জেগা দেখিছে, সেই যিটো ৰেলখন পাৰ হৈ যায়, সেই জেগাটো কোনটো জেগা সকলোৱে নাজানে, বহুতেই নাজানে মানে। চ' সেই জেগাটো আজি আপোনালোকক মই দেখাবলৈ লৈ আহিছোঁ। চ' বলক আপোনালোকক সেই জেগাটো দেখাই আছোঁ। চ' গাইছ, এইকণে হৈছে সেইখন জেগা য'ত আজিৰ পৰা 6 মাহমান আগতে জুবিন দা আমাৰ ইয়াত আহি সেই ট্ৰেইলাৰটোত দেখা চিনটো শ্বুটিং কৰিছিলে। এই জেগাখন হৈছে বিশ্বনাথ জিলাৰ বৰগাংস্থিত বৰগাং নদী একদম কাষতে লাগি থকা এই ভগা দলংখন আপোনালোকে দেখিব পাইছে। ত' এইটো কথা মানে আমাৰ ইয়াৰ মানুহে হয়তো বহুতে নাজানে। চ' সেইকাৰণে মই বোলো আজি ভিডিঅ' এটা বনাই বিশ্বদ্বীপ ভাই মই আহিলোঁ ইয়াত বোলো আপোনালোকক দেখাওঁ। আমি ৰখি থকা এইকণ জেগাতে গাইছ, এইকণ জেগাতে জুবিন দা ৰখি আছিলে। চ' ট্ৰেইলাৰটোত দেখিছে, মই মানে এই জেগাত ৰখি এতিয়াও বিলিভ হোৱা নাই জুবিন দা যে আমাৰ মাজত নাই। চব প্ৰকাৰ খেল, চব বেপাৰী। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? তই ঠিকে আছনে? একো নহয়, একো নহয়। চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি?